নমস্কাৰ সকলোকে। খবৰ খাতি কেনেকুৱা আপোনালোকৰ? এয়া বৰ্তমান মই বেগ চেগ ওলাই এফালে যাব ওলাইছোঁ। মানে অকলে যোৱা নাই, দুইটি লগত গৈছোঁ। মানুহজনী গৈছে, মানে মৌচুমীহঁতৰ ঘৰত গৈছোঁ। মাকে মাতি আছে বহুত দিনৰ পৰা, সেইটো কাৰণে এতিয়া যোৱা হৈছে। গৈ আছোঁ এতিয়া তোমাৰ মেজিকত যাম। এডোখৰলৈকে খোজকাঢ়ি গৈছোঁ পকা ৰাস্তাৰ পৰা। বলক পকা ৰাস্তাত গৈ দেখাম। পামগৈ আৰু অলপ আছে, খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ। আৰু ৰ'দটো এনেকুৱা দিছে ন। ফাইনেলি দুলীয়াজান আহি পালোহি। এয়া জয়ানগৰত কি ধুনীয়া পাতিছে পূজা মণ্ডপ, সেইটো কাৰণে ইয়াতে অলপ দেৰি ৰখি দিলোঁ। ইয়াত অলপ ফটো মাৰিলোঁ দুখনমান আৰু ভিডিঅ' এটা কৰিলোঁ। ভাল লাগিলে, সেইটো কাৰণে ইয়াত অলপ সোমাই যাওঁ বুলি ভাবিলোঁ। আহি পাইছোঁ জাষ্ট মৌচুমীহঁতৰ ঘৰ। এতিয়া আহি পাইছোঁ, মুখ চুখ ধুই আজৰি হ'লোঁ। এতিয়া চাহ খাবলৈ মাতি আছে, চাহ খামগৈ আৰু। ভিডিঅ'টো ইমান বনোৱা নহ'ল, ৰাস্তাত যি গৰম, গাড়ীত আহি থাকোঁতে ইমান দেখুওৱা নহ'ল। ভিডিঅ'টো আজিলৈ ইমানেই। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব।